আমাৰ অসমৰ মুছলমান মানুহকেইটাক কৈ আছোঁ, আপোনালোকে নিজৰ দেশত যোনটো ভাষা চলে সেইটো ভাষা আপোনালোকে ইউজ কৰক, নহ'লে কেতিয়াবা বহুত ডাঙৰ পেচত পৰিব। বিদেশত গৈ পিনে কোনোবা যদি সোধে তোমাৰ অসমৰ ভাষাটো কি, তেতিয়া তোমালোকে ক'ব নোৱাৰা, নিজৰ অসমীয়া ভাষাটো ক'ব নোৱাৰা, নিজৰ মা দেউতাৰ নাম ক'ব নোৱাৰা, গাঁৱৰ নাম ক'ব নোৱাৰা, নিজৰ ডিষ্ট্ৰিক্টৰ নাম ক'ব নোৱাৰা। সেইবোৰ শিকা জৰুৰী আৰু নিজৰ দেশৰ নাম, নিজৰ দেশৰ ভাষাটো জানা বহুত জৰুৰী। আপোনালোকে এই ভিডিঅ'টো অকণমান চাওক, তাৰপিছত আপোনালোকে এটা শ্বেয়াৰ কৰি দিব। आप तो आसामी नहीं बोल पा रहे हो, आप क्यों आसामी क्यों नहीं बोल पाएंगे? बोल तो पाएंगे। बोलो हमारा আমাকে বাড়ি হইলো পালহাজি, থাকি হইলো লুগনু। आइनल हक। हाँ। और मम्मी का नाम? मम्मी का नाम पता नहीं। मम्मी का नाम? मम्मी का नाम ही तो इतना पता नहीं है, भूल। पापा का नाम? पापा का नाम याद है, आइनल हक। और पति का नाम? अविनाश। শুনিছেনে? নিজৰ মাকৰ নাম ক'ব নোৱাৰে, নিজৰ ডিষ্ট্ৰিক্টৰ নাম ক'ব নোৱাৰে, এইটো কি বুলি ক'ব? এই মানুহটোক বাংলাদেশী নকৈ কি ক'ব? ভিডিঅ'টো এটা শ্বেয়াৰ কৰি দিব।